বা এনেকুৱা মানুহক যাতে হত্যা কৰাৰ চেষ্টা পৰা বিৰত থাকে। আজি মোক যদি গুলিয়াই মাৰিলেহেঁতেন তথাপিও মোৰ সহ্য হ'লেহেঁতেন। যদি প্ৰথমতে যদি তেখেতে মোক বুজাই ক'লেহেঁতেন যে তোমাক মই টিকেট নিদিওঁ, তুমি বেলেগৰ মই টিকেট দিওঁ, মই ইমান কষ্ট নাপালোহেঁতেন। আজি মোৰ কাৰণে মোৰ ঘৰত মই যিমান পৰিস্থিতি লৈছোঁ, আজি মই লজ্জাত মই কেনেকৈ মানুহৰ সন্মুখত মই মুখ দেখাম, আজি মই কেনেকৈ চলিম, এই কথাটো মানে সিহঁতে চিন্তা নকৰিলে। শুধু মাত্ৰ 2টা টকাৰ কাৰণে ইমান টকাৰ লোক, ইমান টকাৰ কাৰণে যদি ইমানখিনি মানুহ তলত নামিব পাৰে, এনেকুৱা এজন আলেম মানুহ হৈ, এনেকুৱা এজন দলীয় নেতৃত্ববৃন্দ, ইমান শিক্ষিত মানুহ হৈ এইখিনি কথা ন্যূনতম কথা চিন্তা নকৰিলে আজি মোৰ পৰিয়ালৰ কি অৱস্থা হ'ব, মোৰ কি অৱস্থা হ'ব। আজি গোটেই অসমবাসী জানে যে 2000 আজি 7 তাৰিখত যি টিকেট প্ৰদান কৰা হৈছে, মিডিয়াৰ জৰিয়তে সকলো সিহঁতে প্ৰচাৰ কৰিছিল, ফ্লাছ কৰিছিল। তাৰপিছত টিকেট মই লৈ আজি মোৰ হাতত টিকেট, এতিয়াও আপোনালোকে চাব পাৰে যে মই এই যে টিকেটটো লৈ আজি মই নমিনেশ্যন ফৰ্ম মই লৈছোঁ। ইতিমধ্যে আপোনালোকে জানে যে এই যে মই নমিনেশ্যনৰ ফৰ্ম ইতিমধ্যে মই ফিল আপ কৰিছোঁ। আজি মই উকিলৰ দ্বাৰা মই এফিডেভিট সকলো কাম, সকলো স্তৰৰ কাম মই আজি কৰা শেষ হৈ গৈছে। মই আজি গোটেই কৰ্মীক লগত লৈ আজি মই নমিনেশ্যন ছাবমিট কৰিম। আজি সেই সময়ত এনেকুৱা এটা সিদ্ধান্ত, এনেকুৱা এটা মানে কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। আজি চাওক এই যে মোৰ দলীয় টিকট, আজি এই যে এবি ফৰ্ম আছে, আজি এই যে চাওক সেইটো 25 কাশ্মীৰ চাহাব সাধাৰণ সম্পাদকৰ তেখেতৰ চিগনেচাৰ আছে, মৌলানা বদৰুদ্দিন আজমলৰ চিগনেচাৰ আছে। বি ফৰ্মত আপোনালোকে চাওক মোৰ নামটো স্পষ্ট আছে। আপোনালোকে চাওক যে ৰফিকুল হুছেইন মণ্ডল ইয়াতে টিকেটটো যেন দিছে। এনেকুৱাভাৱে টিকেট দিয়াৰ পিছত আজি মৌলানা বদৰুদ্দিন আজমল চাহাব সেই টিকেটত চহী কৰাৰ পিছত এনেকুৱা এজন দলীয় সুপ্ৰিম হৈ, এনেকুৱা এজন দলীয় সভাপতি হৈ এনেকুৱাভাৱে হঠকাৰী সিদ্ধান্ত লৈ আজি বেলেগ আন এজনক মানে টিকেট প্ৰদান কৰা, এইটো খালি অকল মোৰ কাৰণে নহয়, গোটেই অসমবাসীৰ কাৰণে, গোটেই অসমৰ ৰাইজৰ কাৰণে এটা দুৰ্ভাগ্যজনক। তেখেতে ভাবিব লাগিছিল যদি পইচাই সব কিছু হয়, যে আপনার তো বহুত পয়সা আছে, আপনার তো বহুত কোটি কোটি টাকা আছে, আপনি কিয় দক্ষিণ শালমার যোৱা ইলেকশনত নিৰ্বাচনত হাৰিলে, আমিনুল কিয় মানিকচৰত হাৰিলে, তেখেতে সকলে কিয় হাৰিলে, আজি গোটেই অসমত কিমান মিনিষ্টাৰ হাৰি আছে। আজি মই হাৰা জিকাটো এইটো আল্লাহ ভগৱানৰ কথা, সকলোৱে জানে। কাৰো তকদিৰ, কাৰো তকবিৰ, কাৰো কপাল কোনোদিন কোনে ল'ব নোৱাৰে। সেইখিনি কথা সিহঁতে এজন আলেম মানুহ হৈ, ধাৰ্মিক মানুহ হৈ এইখিনি কথা ভাবিব লাগিছিল। সঁচাকৈ মই আচৰিত হৈছোঁ যে এনেকুৱা এজন আলেম মানুহ হৈ, এনেকুৱা এটা বুজুৰ্গ মানুহ হৈ এনেকুৱা এটা সিদ্ধান্ত ল'ব মই কেতিয়াও ভাবিব পৰা নাছিলোঁ। আজি মই মানুহ কেনেকৈ বুজাম, আজি মই দলৰ হৈ কেনেকৈ মানুহক কম, আজি মই দলৰ হৈ কেনেকৈ মানুহক বুজাম, মই দলীয় কৰ্মী কেনেকৈ বুজাম। আজি যিজন মানুহক টিকেট প্ৰদান কৰিছে ডক্টৰ ৰেজা আমিন, আপোনালোকে ভাল কৰি জানে যে সেই ৰেজা আমিনৰ নিজৰ এটা চাকৰি আছে, তেখেতৰ মিছেছৰ এটা চাকৰি আছে, তেখেতৰ আজি অভাৱ নাই, তেখেতে এজন ভাল ডক্টৰ, ডাঙৰ ডক্টৰ, তেখেতে আজি তাৰ মানে এই টিকেটখন দিছে, যাৰ ঘৰ এটা সাইটত পৰে, ওৱান সাইটত পৰে। যেতিয়া আমালোকে মৌলানা বদৰুদ্দিন আজমল মাতিছিল, আমালোকৰ ইণ্টাৰভিউ লৈছিল, তেতিয়াও আমি এই কথাবিলাক আমাৰ কেণ্ডিডেট সকলোবিলাকে কৈছিল যে তেখেতৰ ঘৰ এটা সাইটত পৰে। আৰু কিবা কাৰণত যদি মানে 2026 চনৰ আগত যদি সমষ্টি ডেলিমিটেশ্যন হ'ব লগা হয়, তেনেহ'লে আমালোকৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট আজি আমি 1,59,000 আমি যে 60,000 নিচিনা আমি যে ভোট আছে আমাৰ জলেশ্বৰ সমষ্টিত 1,60,000 ভোটাৰৰ ভিতৰত মাত্ৰ 40,000হে আমাৰ আৰাই পঞ্চায়তত ভোটাৰ, আৰু 1,20,000 আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভোটাৰ। আমি 1,20,000 ভোটৰ মানুহবিলাকে আমি যেতিয়া সমষ্টি ডেলিমিটেশ্যন হ'ব, তেখেতসকলৰ ভৱিষ্যত কি হ'ব, তেখেতসকলৰে বিধায়ক কম থাকিব, এই কথাবিলাক ভাবিব লাগিছিল। আৰু যিজন মানুহক টিকেট প্ৰদান কৰিছে ডক্টৰ ৰেজা আমিনক, তাৰ নিজৰ ভায়েক, ককায়েকৰ ভায়েক আজি গোলাম ওসমানী, আজি যিজন মানুহ বিজেপিৰ টিকেট পাইছে তাৰ নিজৰ ভায়েক, ককায়েক ভায়েক, আজি এক ভাই বিজেপিৰ টিকেট পাইছে আৰু এক ভাই মানে
ইউটিউবৰ টিকিট প্ৰদান কৰিছে তেখেতসকলে এই কথাটো চিন্তা কৰিব লাগিছিল এতিয়া মানুহ এটা স্পষ্ট হৈ গৈছে যে সকলোবিলাকে সিহঁতৰ এটা ষড়যন্ত্ৰ সিহঁতৰ এটা বিজেপিৰ লগত এটা আণ্ডাৰষ্টেণ্ডিং আছে নহ'লে এক ভাইক বিজেপিক টিকিট দিয়ে আৰু ইউটিউবক এজনক টিকিট দিয়ে এইটো কেতিয়াও হ'ব নোৱাৰে এটা পৰিয়ালক বিজেপিৰ টিকিট এটা পৰিয়ালক ইউটিউবৰ টিকিট এইটো কেতিয়াও হ'ব নোৱাৰে আৰু আপোনালোকে ভাল কৰি জানে যে আজি মোৰ কাৰণে আজি যোৱা ৰাতি কংগ্ৰেছৰ আমাৰ বহুত কেইটা মানুহ বহুত আমাৰ কংগ্ৰেছৰ কৰ্মী মোৰ ইয়াত জইন কৰিব বুলি ৰাতিৰ পৰা ফোন কৰি আছে মই গোৱালপাৰাৰ পৰা কৈ আছিলোঁ যে মই যাই আছোঁ আপোনালোকে বহক মই যাই আছোঁ মোৰ কালি এটা ৰাতি জইনিং পৰ্ব আছিল এই খবৰটো পোৱাৰ লগে লগে সকলো মানুহে হতভম্ব হৈ গৈছে আজি দলীয় কৰ্মী হয়তো ইয়াতকৈ আৰু 10 গুণ বেছি আহিলহেঁতেন কিন্তু সকলোৱে কেতিয়াবা সকলো কৰ্মী ঘৰত ভাঙি পৰিছে কিছুমানে কান্দি আছে কিছুমানে ঘৰত শুই আছে কিছুমানে চেলাইনৰ ওপৰত আছে এনেকুৱা অৱস্থাত আছে এই কথাবিলাক আজি মৌলানা বদৰুদ্দিন আজমল সাহেব এই কথাবিলাক এবাৰো চিন্তা নকৰিলে এবাৰো নাভাবিলে যে এই আচৰিত হৈছোঁ গতিকে মই আৰু বেছি নকওঁ মই আৱেগিক হৈ যোৱাৰ কাৰণ আৰু মই হয়তো বাচিব থাকিব পৰা নাই আপোনালোকে নিশ্চয় জানিব যে মোক আত্মহত্যা কৰাৰ বাহিৰত মই পদ ল'ব নোৱাৰোঁ আৰু মৌলানা বদৰুদ্দিন আজমল সাহেব হয়তো 2-4 দিনৰ ভিতৰতে হয় মই এই খবৰটো পাব যে ৰফিকুল আৰু দুনিয়াত নাই আৰু তেখেতে আহি যাতে মোক কৰে মই এইখিনি কথা কৈ আজি আপোনাৰ পৰা মই বিদায় লৈছোঁ আপোনালোকে মোক বিদায় দিয়ক বিশ্বাসঘাতক এইটো বেপাৰী হয় মাক চুদাই হয় এইটো অসমত ৰেণ্ডিচত বতৰ হয় এইটো অসমত ৰেণ্ডিচত হয় বতৰ আপোনালোকক মই নিশ্চয় দি দিয়ক ই মাক চুদাই যদি আজি জলেশ্বৰত আহে তাক কেলা বম দি উৰাই দিম মই মাক চুদাই একো নহয় মাক চুদাই কেনে আহিব যে জলেশ্বৰ সমষ্টি আহিবা দিয়ক জেল খানার বাইরে কি আছে জেল খানার বাইরে কিছু নাই কিছু নাই জেল যিবিলাক ৰাজনৈতিক দল আছে দলৰ যিসকল হাইকমাণ্ড আছে আপোনাৰ হাইকমাণ্ডবিলাকে আপোনালোকক
এনেকুৱা আগত পিছে আপোনালোকে জানে যে আজি যিখিনি কাম কৰিছে এইটো স্পষ্ট হৈছে, মানুহে গম পাইছে যে ৰফিকুলৰ পইচা নাই, হয়তো মোৰ পৰা পইচা ল'ব পৰা নাই। আজি বেলেগে হয়তো যাক টিকেট প্ৰদান কৰিছে ইতিমধ্যে আমি গম পাইছোঁ, তাৰ ঘৰৰ পৰা যিটো বাছগৃহ সেই মাটিডোখৰ বিক্ৰী কৰি আৰু আমাৰ ইয়াৰ পৰা যি মানে খলিচা বেটাৰ আমি গম পাইছোঁ, জানিব পাইছোঁ যে আমাৰ এজন মাজম নামৰ এজন মানুহ আছে, তাৰ পৰা সুদৰ ওপৰত টকা লৈ আজি সেই পইচা দিছে বা টকা দিয়াৰ পিছত আজি সেইখিনি সিদ্ধান্ত চেঞ্জ কৰিছে। এইটো সঁচা কথা, এইটো চবেই জানে আৰু সকলোৱে আগৰ পৰাই জানে যে নহ'লে মই মৌলানা বদৰুদ্দিন আজমলক কৈছিলোঁ যে মোক টিকেট দিয়াতে আপোনাৰ এটা মানে ইমান দিনৰ যিটো এটা বদনাম, ইমান দিনৰ পৰা এটা যে বদনাম আছিল সেইটো হয়তো মুচি যাব যে ৰফিকুলৰ পৰা কোনো পইচা লোৱা নাই আৰু ৰফিকুলৰ পইচা নাই। এই কথাখিনিও মই কৈছিলোঁ আৰু সকলোৱে জানে যে ৰফিকুলৰ নিচিনা এজন মানুহক যদি টিকেট প্ৰদান কৰা নহয়, আজি খালি মোৰ কাৰণে আমাৰ জলেশ্বৰ সমষ্টি নহয়, এই প্ৰভাৱ আজি মানকেশ্বৰত পৰিব, এই প্ৰভাৱ আজি ধুবুৰীত পৰিব, এই প্ৰভাৱ আজি গৰিপুৰত পৰিব, এই প্ৰভাৱ আজি বিলেচুপাৰা পশ্চিমত পৰিব। নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে যিটো সন্মান, এই সন্মানটো আচলতে কি আপোনালোকৰ কি সন্মান নাই নেকি, তেনেকুৱাকৈ ভাবে নেকি? আজি যিটো অৱস্থা কৰিছে সেইটো সন্মানৰতো প্ৰশ্নই নাই, মানুহৰ সন্মানৰ কথা সিহঁতে চিন্তা যে নকৰে, এটাতো আপোনালোকে জানি পাইছে, বুজি পাইছে যে আজি মোৰ যিটো পৰিস্থিতি হৈছে, মই যে আজি চাওক ইমান টকা পইচা খৰচ কৰি মানসিক মানে যিটো চাপ, শাৰীৰিক যিটো চাপ, ইমান টেনশ্যনৰ ভিতৰত ইমান কাগজ পাতি ইমান কৰ্মীক চলাই আজি যি টকা পইচা খৰচ কৰি মই ৰেলী দি কিমান মানুহ কৰ্মী মিটিং কৰি আজি মোৰ ঘৰত যি পৰিস্থিতি মই লৈছোঁ, আজি মই নমিনেশ্যনৰ কাৰণে যি পৰিস্থিতি লৈছোঁ, কিমান টকা পইচা হাৰাশাস্তি মই গোটেই অসমৰ ৰাইজক মই সেইটো বিচাৰ দাখিল কৰিম আৰু নেক্সট আপোনালোকক মাতি মই সেইটো বিচাৰ দাখিল কৰিম আৰু সেইটো মোক বিচাৰ দিব লাগিব, এইটো বিচাৰ মোক লাগিব আৰু নহ'লেতো মই আজিয়েই মই সিদ্ধান্ত লৈছোঁ সেইটো মই আইনৰ আশ্ৰয় ল'ম, কাৰণ এইটো মোৰ এটা ইজ্জতৰ সৱাল হৈছে, মোৰ এটা মান সন্মানৰ প্ৰশ্ন হৈছে, মোৰ ফেমিলিৰ এটা মান সন্মানৰ প্ৰশ্ন হৈছে। আজি মই কিবা কাৰণত যদি মোৰ কিবা এটা এক্সিডেণ্ট হয়, কিবা কাৰণত যদি মোৰ ফেমিলিৰ কোনো সদস্যৰ এক্সিডেণ্ট হয়, গতিকে মই এইটো আইনৰ আশ্ৰয় ল'ম আৰু সেইটো মই চূড়ান্ত সিদ্ধান্ত ল'ম। আৰু ইতিমধ্যে মই গুৱাহাটী হাইকোৰ্টৰ উকিলৰ লগত মই আলোচনা কৰিছোঁ, তেখেতসকলে ডিছকাছ কৰি আছে, মই অলপ পিছতে গুৱাহাটীত যাম আৰু সেই সিদ্ধান্ত মই লৈছোঁ আৰু মই লোকেল থানাতো মই এফআইআৰ কৰিম, এইটো আপোনালোকক সময়ত মই কথাবিলাক জনাম, কিন্তু মই চূড়ান্ত সিদ্ধান্ত ল'বলৈ মই বাধ্য হৈছোঁ আৰু এইখন দলৰ ওপৰত মোৰ আস্থা বা ভেটি থকাৰ মোৰ প্ৰশ্নই নুঠে। এনেকুৱা এটা আন্তৰিকতা থকাৰ ইমান দিন দল কৰাৰ পিছত যাৰ ওপৰত যদি কিঞ্চিত মানৱতা নাই, যাৰ ওপৰত কিঞ্চিত এটা মানে চকুলজ্জা নাই, সেই দলত হৈ মই কি আৰু কৰিম আৰু ভৱিষ্যত কি থাকিব সেইটো মই বুজিবলৈ মোৰ বাকী নাই, এটা আপোনালোকে হয়তো জানিবই দুদিন পিছতে। আচ্ছা, দেখা গৈছে যে যোৱা বিধানসভা নিৰ্বাচনত প্ৰথমতে আব্দুল ৰাজ্জাক মোল্লাক টিকেট দিয়া হৈছিল, পিছত কেঞ্চেল কৰি আকৌ চাহাবুদ্দিন আহমেদক দিয়া হৈছে, ঠিক তেনেকুৱা এইবাৰ তেনেকুৱা হৈছে, কিন্তু এইটো একচুৱেলি টকাৰ কাৰণে হৈ আছে নেকি? অকল টকাৰ কাৰণেতো আপোনালোকে বুজি পাইছে যে টকাৰ কাৰণে যোৱাবাৰো যে যি মানুহজনক টিকেট দিয়াৰ টিভিত ওলাইছিল, যোৱাবাৰৰ কথাটো অলপ বেলেগ ধৰণৰ আছিল, টিকেটটো হাতত দিয়া নাই, টিভিত ওলাইছিল, লগে লগে চেঞ্জ কৰিছিল। আৰু এইবাৰৰ কথাটো গোটেই অসমৰ ভিতৰত এটা বেলেগ বস্তু হৈছে, গোটেই অসমত এনেকুৱা ঘটনা হোৱা নাই আৰু এনেকুৱা কোনো দলেও নকৰে, কাৰণ মানুহে ভাল কৰি জানে যে ইমান দিন টিকেট দিয়াৰ পিছত এটা মানুহে কিমান পৰিস্থিতি, কিমান প্লানিং, কিমান মানে তাৰ কি ষ্টেপ লয় সেইটো চবেই জানে। গতিকে ইমান দিনৰ পিছত এটা টিকেট বাতিল কৰা বা এজন বেলেগক টিকেট দিয়া, এটা মানুহৰে চিগনেচাৰ আৰু এজনক টিকেট দিয়া, সেইটো মই কেতিয়াও ভবা নাই আৰু কেতিয়াও মই ভাবিবলৈ ইচ্ছা কৰা নাছিলোঁ মৌলানা বদৰুদ্দিন আজমলৰ দ্বাৰা, আৰু আজি সেইটো মই চাবলৈ পাইছোঁ।
আমি